নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ এটা বেঙেনাৰ ৰেচিপি। আপোনালোকে কেনেকৈ বনাও চাই থাকক। আৰু বেঙেনাখিনি মই এনেকৈ ধুই কৰি এনেকৈ কাটি ল'লোঁ যাতে মছলাখিনি ইয়াতে সোমাই যায়। আৰু পিঁয়াজ লৈ লৈছোঁ ডাঙৰ চাই, আৰু জিৰা লৈছোঁ, বিলাহী, আদা, নহৰু। আৰু এয়া চাওক এইফালে মই কেনেকৈ কাটি লৈছোঁ চাওক, বেঙেনাখিনি যাতে মাজত মানে মছলাখিনি সোমাই যায়। আৰু পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এতিয়া এইফালে মই মানে কেৰাহী এখন পাতি দিলোঁ, আৰু তাতে মই এতিয়া বেঙেনাখিনি ফ্ৰাই কৰি ল'ব লাগিব। কেৰাহীখনত তেল গৰম হয় মানে মই আপোনালোকে চাওক, বিলাহীখিনি মই পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াতে বেঙেনাখিনি দি দিম। আৰু বেঙেনাকেইডোখৰো মই এনেকৈ এতিয়া চাওক ভালদৰে ভাজি ল'ম যাতে তেল ভালকৈ ভাজি যায়। আৰু এতিয়া বেঙেনাকেইডোখৰ কিটো চাইডেৰে মই ভাজি ল'ম। চাওক ডাঙৰ ডাঙৰকৈ দিছোঁ, এনেকৈ দিব, খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে বনাই খাব। মোৰ মানে কওঁতেই মানে জিভাৰ পানী পৰি গৈছে। আৰু আপোনালোকে ঘৰত বনাই খাই চাব, বহুতেই টেষ্টি লাগে। এয়া চাওক পিছফালৰখিনি যিহেতুকে সিজি গৈছে, আৰু এইখিনি এয়া চাওক সিজি গৈছে, সেয়ে ফুলি আহিছে দেখিছেনে বেঙেনাখিনি। এয়া তাৰমানে কি হ'ল, বেঙেনাটো সিজি গৈছে অলৰেডি অলমষ্ট। এইখিনি মই এতিয়া নমাই দিব পাৰোঁ। নমাই পেলাই বাকীখিনিও ভালদৰে ভাজি ল'ম। আৰু এতিয়া মই বেঙেনাখিনি নমাই লৈছোঁ প্লেট এখনত। আৰু এটা আনফালে মই কেৰাহী এখন পাতি দি আকৌ এয়া চাওক তেল দি দিলোঁ। আৰু চাওক তেলখিনি যিহেতুকে গৰম হৈ আছিলে, মই ইয়াতে সৰু সৰুকৈ মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি দিলোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। আৰু কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু এতিয়া পিঁয়াজখিনি মোৰ যিহেতুকে চাওঁ ৰঙচুৱা হৈ গ'ল ভাজি ভাজি। আৰু মই ইয়াতে এতিয়া দি দিছোঁ জিৰা পেষ্টখিনি। আপোনালোকে পেকেট জিৰাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই পেকেট মছলাটো খাই মানে ভাল নাপাওঁ। আৰু পেকেটটো খালে মানে বহুত গেছ হয় কাৰণে মই পিচিয়ে লওঁ অকণমান কষ্ট কৰি পেলাই। আৰু এতিয়া মই ইয়াতে দি দিলোঁ শুকান জলকীয়া পিচা আৰু আদা নহৰু পিচি লোৱাখিনি মই দি দিলোঁ। এতিয়া সম্পূৰ্ণকৈ এইখিনি ভালদৰে ভাজি লওঁ। ভালদৰে ভাজি অকণমান ভাজ খোৱাৰ পিছতে মই অকণমান দি দিলোঁ হালধি। আৰু আপোনালোকে মানে গ্ৰেভিটো অনুযায়ী নিমখটো আপোনালোকৰ সোৱাদমতে দি ল'ব। আৰু এতিয়া এইখিনি ভালদৰে আকৌ সম্পূৰ্ণকৈ লৰাই ল'ম, লৰাই লৈ আকৌ ভাজি ল'ম। এইখিনি ভালদৰে ভাজি লওঁ। আৰু এতিয়া মই ইয়াতে দি দিলোঁ বিলাহী পেষ্টখিনি। আৰু এতিয়া সম্পূৰ্ণকৈ গোটেইখিনি মিলাই মই ভাজি ল'ম যাতে মছলাখিনি আৰু বিলাহীখিনি ভালদৰে ভাজ খায়, তেতিয়াহে মানে খাবলৈ সোৱাদ হয়। আৰু এয়া চাওক সম্পূৰ্ণ ভাজি হৈ গ'ল। আৰু ইয়াতে মই এতিয়া গৰম পানী দি দিম। আৰু গৰম পানীখিনি দি পেলাই মই ভালদৰে আকৌ এতিয়া এইখিনি লৰাই ল'ম। এয়া চাওক মছলাখিনি যাতে পানীখিনিৰ লগত মিলি যায়। এয়া যিহেতুকে গৰম পানী দি দিছিলোঁ পটককৈ উতলি গৈছে। আৰু মই ইয়াতে এতিয়া ফ্ৰাই কৰি লোৱা বেঙেনা কেইপিচ দি ল'ম। আৰু এতিয়া ভালদৰে তৰকাৰীখিনি মোৰ এয়া চাওক ৰেডি হৈ গৈছে অলমষ্ট। এয়া মানে ডাঠ হৈ গৈছে। আৰু আপোনালোকে এনেকৈও খাব পাৰে, আৰু ইয়াতকৈ অকণমান গ্ৰেভি কৰিও খাব পাৰে। বহুতেই টেষ্টি লাগে। আপোনালোকে ঘৰত বনাই ট্ৰাই কৰি চাব। কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।